গাইজ দিছ ইজ আম্মাগান হাই ছেকেণ্ডেৰী স্কুল। ঠিক আছে, এইটো হ'ল আম্মাগান হাই ছেকেণ্ডেৰী স্কুল। 70 বছৰ হোৱাৰ কাৰণে আম্মাগান হাই ছেকেণ্ডেৰী স্কুল 70 বছৰ হোৱাৰ কাৰণে হীৰক জয়ন্তী উদযাপন কৰি আছে। চ' সকলো দৃশ্য আপোনাক দেখুৱাম আৰু ইমানেই ধুনীয়া প্লেচ, মানে কি ক'ম আৰু, ইমানেই ফূৰ্তি মনৰ কি এটা আৱেগ। চ' গাইজ আপোনালোকে ভাবি আছে যে কোনোবা মন্ত্ৰী মহাৰাজা আহিব। এছ কোনো মন্ত্ৰী মহাৰাজা নাহে, জাষ্ট আমাৰ হাই ছেকেণ্ডেৰী স্কুল 70 বছৰ হোৱাৰ কাৰণে চবেই হীৰক জয়ন্তী পাতি যায়। ঠিক আছে, হীৰক জয়ন্তী পাতাৰ কাৰণে আমি জানো যে ভাৰতবৰ্ষ সকলোৱে ভাগ কৰে। চ' বড়ো, মিচিং, বহু ইত্যাদি ধৰ্মৰ ভাগ কৰে। ঠিক আছে, প্ৰত্যেক ধৰ্মৰে যেনেকৈ নৃত্য প্ৰদৰ্শন কৰিব, বেনাৰত থিয় হৈ আছে। চ' মই দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে সময়ৰ ভিতৰত চাই থাকিব, মানে বিহু ডান্স কৰিব, যাৰ যাৰ যি ধৰ্ম আছে তাৰ ধৰ্ম এতিয়া আমাক মানে দেখুৱাব। ঠিক আছে, তাহলে ভৰত ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছ এইটো হ'ল দিছ ইজ অসমীয়া কালচাৰ। ঠিক আছে, অসমীয়া মানে বিহু, তো বিহু কাপোৰ পিন্ধিছে। চ' সকলোৱে আগে গৈ আছে মানে বিহু পাৰ্টি লৈ। চ' এনেকৈ মিচিং পাৰ্টি আছে, মই দেখাবলৈ চেষ্টা কৰিম। এয়া দোস্ত ভোজপুৰীয়া নৃত্য, মানে ভোজপুৰী নৃত্য কৰিব মই দেখাবলৈ চেষ্টা কৰিম। তো এইবিলাক হ'ল ভোজপুৰী পাৰ্টি। ঠিক আছে, এইবিলাক হ'ল ভোজপুৰী পাৰ্টি, চাই লওক। ধুনীয়া ছোৱালী। চ' গাইছ এইটো এটা পাৰ্টি। চ' এই পাৰ্টিটো হ'ল বাউল পাৰ্টি। বাউল লিখা আছে, বাউল পাৰ্টি এইটো। চ' আৰু পাৰ্টি আছে। ঠিক আছে, আৰু পাৰ্টি আছে আৰু দেখুৱাব। চ' এইবিলাকে নাচ গান কৰিব। ঠিক আছে, প্ৰত্যেকজনৰ সাংস্কৃতিক আছে, সাংস্কৃতিক দেখুৱাব সিহঁতৰ। চ' গাইছ ওপৰত যে কিবা এটা উৰি আছে, এইটো আপোনালোকে জাহাজ বুলি নাভাবিব। ঠিক আছে, এইটো ড্ৰোন বুলি কোৱা হয়। চ' ভিডিঅ' কৰি আছে ওপৰেদি। চ' এইটো ড্ৰোনেৰে ভিডিঅ' কৰি আছে। এইটো ড্ৰোন কেতিয়া যে ল'ম ড্ৰোন। চ' সেইটো সকলোৰে নৃত্য, মানে এতিয়া গৈ আছে লাইন, এই বিহু গৈ আছে আৰু বহুত কিবা কিবি মানে আছে পাৰ্টি। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। মানে জাষ্ট যেতিয়া আমাৰ ৰাস্তাত আহিছিলে এনেকুৱা মানে ভিৰ হৈছিলে। চ' এইটো দেখুৱাব চেষ্টা কৰি আছোঁ। গাইজ নাজানো এইবিলাক কোন পাৰ্টি হয়, তো পাৰ্টিৰ কোনো পিকচাৰ ছবি নাই। ঠিক আছে, তাত নাচি আছে, মই ভিডিঅ' কৰি আছোঁ আৰু। বন্ধুসকল আপোনালোক কমেণ্ট কৰিব, এইটো কি নৃত্য, মই বুজি নাপাওঁ, মানে বুজি পোৱা নাই এইটো কি নৃত্য। চ' আপোনালোকে যদি জানে তেনে প্লিজ কমেণ্ট কৰিব। ঠিক আছে, গাইজ আপোনালোকে ভাবি আছে ভিডিঅ' কৰা মানুহটো কোন। গাইজ এইটোৱে ভিডিঅ' কৰা মানুহটো, এইটোৱে সৰু মানুহ আৰু কি ক'ম, সৰু মানুহ এইবিলাক ভিডিঅ' কৰোঁ আৰু নৃত্য কৰি আছে ন। গাইজ শেষত এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্লিজ হাত জোৰ কৰি কৈ আছোঁ, প্লিজ।